অকল সবমাই ringgena soboyok ngam dona sikumai pemanggeku siam sito gam dona kota karika উত্তৰ পূব ভাৰতৰ অসমৰ মাজেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী। সংস্কৃতি, পৰম্পৰা আৰু নিৰ্মল প্ৰাকৃতিক তথা সাংস্কৃতিক বৈচিত্ৰ্যৰ ৰম্যভূমি এই মাজুলী। ইয়াৰ প্ৰাচুৰ্যৰ মাজত উজনি মাজুলী অঞ্চল বিশেষভাৱে উল্লেখযোগ্য। কেৱল ইয়াৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে নহয়, বৰং তাৰো অধিক বিমূৰ্ত গভীৰ এক সম্পদৰ বাবে, যি মিচিং জনগোষ্ঠীৰ আত্মা। অসমৰ মিচিং জনগোষ্ঠী নদীকেন্দ্ৰিক ঐতিহ্য, স্বকীয় অপৰূপ কলাৰ পৰম্পৰা আৰু সমাজ, ভূমি আৰু পূৰ্বপুৰুষৰ স্মৃতিৰ সৈতে সুনিপুণভাৱে সংযুক্ত আচাৰ অনুষ্ঠানৰ বাবে অনন্য। ন ন উদ্ভাৱনৰ প্ৰতি মোহগ্ৰস্ত আধুনিক বিশ্বত উজনি মাজুলীয়ে আজিও মিচিং সমাজৰ প্ৰাচীন পৰম্পৰাসমূহ আঁকোৱালি ধৰি ৰাখিছে। বিশেষকৈ কৃষি, জৈৱ বৈচিত্ৰ্য আৰু স্বকীয় খাদ্য সংস্কৃতিৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ উপত্যকাত দ মাটিত খেতিৰ বাবে উপযোগী এক ব্যতিক্ৰমী ধানৰ জাতৰ নাম বাও ধান, যি সম্পূৰ্ণৰূপে দ পানীত ৰাসায়নিক সাৰবিহীনভাৱে খেতি কৰা হয় আৰু ই বান সহনশীল। কেৱল বৰষুণৰ পানী, নদীৰ পলসুৱা মাটি আৰু প্ৰকৃতিৰ আশীৰ্বাদতেই পুষ্ট এই বাও ধান, যি ৰঙা ধান নামে পৰিচিত, জৈৱিক সুগন্ধিযুক্ত আৰু বহু গুণেৰে স্বাস্থ্যসন্মত। প্ৰায় 6 মাহ ধৰি দ পানীত থাকি শস্য চপোৱাৰ পাছত ই মানৱ দেহ আৰু আত্মাক সন্তুষ্টি কৰা খাদ্য প্ৰদান কৰে। পানী কমাৰ পাছত ধান চপোৱা আৰম্ভ হয় আৰু কৃষকে আঘোণৰ পথাৰৰ পকা ধান চপাই ৰ'দত শুকাবলৈ দিয়ে। শুকুৱাৰ পাছত ঢেঁকী বা কাঠৰ উৰালত খুন্দি বাকলি আৰু চাউল পৃথক কৰা হয়। পিছত বাঁহৰ চালনীৰে চালি চাউলৰ পৰা ধান পৃথক কৰে। শেষত বাঁহৰ খৰাহী বা টোমত চাউল সংৰক্ষণ বা বিক্ৰীৰ বাবে ৰাখি থয়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ এই দুৰ্লভ বান সহনশীল শস্য প্ৰাকৃতিকভাৱে কিম্মনৰ বাবে উপযোগী। সেইবাবেই বাও ধান মিচিং জনগোষ্ঠীৰ এক প্ৰাচীন খাদ্য পৰম্পৰা, আপং প্ৰস্তুতিৰ মূল উপাদান। উজনি মাজুলীৰ চোতালসমূহত আপং প্ৰস্তুতি কেৱল এটা পানীয় নহয়, ই পুৰুষানুক্ৰমে চলি অহা এক পবিত্ৰ বিধি। যত্ন, ধৈৰ্য
আৰু বহু বছৰীয়া জ্ঞানেৰে মিচিং মহিলাসকলে প্ৰস্তুত কৰা আপঙত 101 বিধৰ বিভিন্ন বনৌষধি আৰু উদ্ভিদ ব্যৱহৃত হয়। প্ৰতিটো মিশ্ৰণ পবিত্ৰ আৰু নগিন আপং, পৰহ আপঙৰ দৰে প্ৰতিটো প্ৰকাৰৰ নিজস্ব সোৱাদ, উদ্দেশ্য আৰু প্ৰতীক আছে। মিচিং সমাজত আপঙে জীৱনৰ প্ৰতিটো পৰ্যায় চিহ্নিত কৰে, যেনে জন্ম, বিবাহ, শস্য চপোৱা আৰু মৃত্যু। আলি আই লৃগাং উৎসৱৰ সময়ত খেতিৰ বতৰৰ আৰম্ভণিৰ আনন্দত আৰু পূৰ্বপুৰুষ সকলোকে শ্ৰদ্ধা জনাবলৈও আপং বিতৰণ কৰা হয়। আপং প্ৰস্তুত কৰোঁতে মন্ত্ৰোচ্চাৰণ, ঢোলৰ তালৰ ছন্দৰ সামূহিক সমাৱেশত সমগ্ৰ পৰিৱেশ মোহিত হয়। এই প্ৰক্ৰিয়া ধানৰ বাকলি, খেৰ বা বাঁহ জ্বলাই ছাই প্ৰস্তুত কৰাৰ পৰা আৰম্ভ হয়। এই ছাই সিজোৱা ধান আৰু স্থানীয় বনৌষধিৰ সৈতে মিহলোৱা হয়। আমি এইটো দৰৱটো মিচিং মানুহৰ এইটো বন দৰৱ, আপঙৰ কাৰণে আমি এইটো লৈছোঁ। আমি বনৰ পৰা বিচাৰি আনিছোঁ এই দৰৱবিলাক। এই দৰৱটো তেজপাত বুলি কয়, তাৰপিছত এইটো বিলঙনি বুলি কয়, তাৰপিছত এইটো অখাঙৰ দৰৱ বুলিয়ে কয় বাৰু আমাৰ মিচিঙত। এইটো তেজপাতেই হয় বাৰু। তাৰপিছত বাকী এইবিলাক এইটো আপঙৰ গুটি বুলিয়ে কয় বাৰু। এইটো আপঙৰ গুটি দৰৱ বুলিয়ে কয় এইটো। তাৰপিছত এইটো আপোন, এইটো ফুল, এইটো অখাং আৰু এনেকৈ আৰু ঢেৰ 101টা আৰু ইয়াত পাত আছে। এইটো আমি ৰ'দত ধুনীয়াকৈ উখাই লওঁ। ৰ'দত উখোৱাৰ পিছত আমি গুড়ি কৰিম। গুড়ি কৰি পিনি পিঠা খুন্দি লওঁ। পিঠা খুন্দাৰ পিছত এনেকৈ আমি লাডু বনাম। লাডু এনেকৈ মিক্স কৰি পিনি দৰৱৰ লগত মিক্স কৰি লাডু বনাম। লাডু বনোৱাৰ পিছত আমি এনেকৈ থওঁ, ধুনীয়াকৈ এনেকৈ থওঁ। ইয়াক 3 দিনৰ পিছত আমি উলিয়াম। 3 দিনত উলিয়াৰ পিছত আমি একদম যেতিয়া এনেকৈ উলিয়াম তেতিয়া আমি এনেকৈ কিবা কৰি জুইৰ লগত আঙঠা এটা লৈ এনেকৈ কিবা কৰিম। আমি আমাৰ মিচিঙৰ নানী কাকৰ সৈতে আমি সেৱা কৰি এনেকৈ জনাই মেলি আমি এইটোক উলিয়াম। উলিয়াৰ পিছত আমি এইটোক ৰ'দত দিম। ৰ'দত দিয়াৰ পিছত আমি ধুনীয়াকৈ কিবা কাপোৰ গামোচা এখন লৈ পত্ৰখনত ইয়াত এনেকৈ উলিয়াই মেলি সিজোৱা ধান, ছাই, স্থানীয় বনৌষধিৰ মিশ্ৰণটো মাটি বা বাঁহৰ পাত্ৰত খেৰ আৰু খোলাৰ আৱৰণ দি থোৱা হয়। আৰু কেইদিনমানৰ ভিতৰত প্ৰাকৃতিক ইষ্ট গঢ় লৈ উঠে। ইয়ে পৰহ আপঙক ধোঁৱাময় সোৱাদ আৰু মৃদু নিচা প্ৰদান কৰে। কিন্মন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত কাপোৰেৰে চেকি পৰিষ্কাৰ পানীয় অংশ পৃথক কৰি বাঁহ বা মাটিৰ পাত্ৰত সংৰক্ষণ কৰা হয়। নগিন আপং হ'ল আন এটা প্ৰকাৰ স্বচ্ছ আৰু পাতল কিন্নিত চাউলৰ পানীয়। এই দুয়োটা প্ৰকাৰৰ কিন্মন প্ৰক্ৰিয়াত ৰঙা, গাঢ়ত্ব আৰু বনৌষধি লাড়ুৰ ভিন্নতাৰ বাবে সোৱাদ আৰু গুণগত পাৰ্থক্য থাকে। আপং কেৱল পানীয় নহয়, ই দ্বীপটোৰ থলুৱা জ্ঞান, বহনক্ষম জীৱন পদ্ধতি আৰু প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি বসবাস কৰা পৰম্পৰাগত কলাৰ এক জীৱন্ত প্ৰমাণ।
আপঙত ব্যৱহৃত বহু বনৌষধিৰ মাজত নেফাফু, যাক ইষ্ট ইণ্ডিয়া গ্ল'ৰী বাৱৰ বুলি কোৱা হয়, য'ত ই এক বিশেষ স্থান অধিকাৰ কৰে। সেউজীয়া সুগন্ধিযুক্ত পাতসমূহ ঔষধি গুণেৰে পৰিপূৰ্ণ, প্ৰদাহনাশক আৰু পাচন সহায়ক গুণে পৰিচিত নেফাফুৱে কেৱল সোৱাদেই বৃদ্ধি নকৰে, ই চিকিৎসাও কৰে। প্ৰতি টোপাল পানীত ইয়াৰ উপস্থিতিয়ে পান কৰাজনক পুৰণি পৰম্পৰাগত জ্ঞানৰ সৈতে একাত্ম কৰি তোলে। পানীটেঙা, ভেদাইলতা, পিপলি, তুলসী আৰু তৰাপাত আদি উদ্ভিদসমূহ সমানভাৱে পবিত্ৰ। প্ৰতিটোৱেই এক বিশেষ উদ্দেশ্যেৰে সংগ্ৰহ কৰা হয় আৰু শ্ৰদ্ধাৰে ব্যৱহাৰ কৰা হয়। মিচিং জনগোষ্ঠীৰ খাদ্য সংস্কৃতিৰ অতি জনপ্ৰিয় আৰু গুৰুত্বপূৰ্ণ এবিধ খাদ্য হ'ল নামচিং, যি এবিধ পৰম্পৰাগত শুকান আৰু কিম্মিত মাছ। ইয়াৰ অনন্য সোৱাদ আৰু উচ্চ পুষ্টিৰ বাবে ই পৰিচিত। নামচিং সাধাৰণতে চাটনি হিচাপে বা পোৰা শাক পাচলিৰ সৈতে মিহলাই খোৱা হয়। ই বহু মিচিং খাদ্যত এক স্বকীয় সোৱাদ যোগায় আৰু উচ্চ প্ৰটিনযুক্ত, নিম্ন চৰ্বিযুক্ত তথা নিমখবিহীন হোৱাৰ বাবে উচ্চ ৰক্তচাপ থকা লোকৰ বাবে উপযোগী। নামচিঙে প্ৰকৃতিৰ সৈতে মিচিং সমাজৰ দৃঢ় সংযোগ আৰু বহনক্ষম খাদ্য সংৰক্ষণৰ লগতে জড়িত পৰম্পৰাগত থলুৱা জ্ঞানক প্ৰতিফলিত কৰে। নামচিং প্ৰস্তুত কৰা হয় পৰম্পৰাগতভাৱে শুকুওৱা, ধোঁৱা দিয়া আৰু কিন্নন প্ৰক্ৰিয়াৰে। সাধাৰণতে বানপ্ৰৱণ নৈপৰীয়া অঞ্চলত বসবাস কৰা মিচিংসকলে মাছক দীঘলীয়া সময়, কেতিয়াবা এবছৰৰ অধিক সময়লৈকো সংৰক্ষণ কৰিবলৈ এই পদ্ধতি উদ্ভাৱন কৰিছে। শেষত এই মাছক পৰম্পৰাগত ঢেঁকী বা উৰালত কচুপাত আৰু কচুৰ ডাল, আদা, নহৰু আৰু জলকীয়া আদি মিহলাই পিহি এক সুগন্ধিযুক্ত মিশ্ৰণ তৈয়াৰ কৰা হয়। য'ত বৃহৎ উৎপাদনে প্ৰামাণিকতাৰ মান হ্ৰাস কৰিছে, তেনে সময়ত উজনি মাজুলীৰ লোকসকলে নিজৰ ঐতিহ্য সুৰক্ষিত কৰি ৰাখিছে। লাহে লাহে তেওঁলোকৰ অনন্য সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাসমূহে প্ৰাপ্য স্বীকৃতি লাভ কৰিছে আৰু কিছুমান ক্ষেত্ৰত ভৌগোলিক সূচক GI টেগ লাভৰ দিশত আগবাঢ়িছে। জলবায়ু পৰিৱৰ্তন, আধুনিকতা আৰু সাংস্কৃতিক গৌৰৱ অৱক্ষয়ে শতাব্দীজোৰা সঞ্চিত জ্ঞানক হেৰুওৱাৰ আশংকা সৃষ্টি কৰিছে। জৈৱিকভাৱে উৎপাদিত বাওধান, নেফাফু আৰু স্বকীয় খাদ্য পৰম্পৰাসমূহৰ সুৰক্ষা আৰু স্বীকৃতি দুয়োটাই প্ৰাপ্য। ই অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদৰ সহযোগত গঠিত উজনি মাজুলী জৈৱ বৈচিত্ৰ্য পৰিচালনা সমিতিয়ে এই অঞ্চলৰ অনন্য জৈৱ বৈচিত্ৰ্য আৰু সামাজিক সাংস্কৃতিক পৰম্পৰা নথিভুক্তকৰণ আৰু সংৰক্ষণৰ দিশত সক্ৰিয়ভাৱে কাম কৰি আহিছে। উজনি মাজুলী কেৱল এখন ঠাই নহয়, ই এক জীৱন্ত সংৰক্ষণাগাৰ। ই কেৱল এটা পানীয় বা কৃষিৰ পৃথক পদ্ধতিৰ কথা নহয়, ই ঐতিহ্য আৰু পৰিচয়ৰ কথা। আৰু এই প্ৰতিশ্ৰুতি, এই পৰম্পৰা কেতিয়াও নীৰৱতাত বিলীন হৈ নাযায়।